মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ পাঠত আমি পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ অধ্যায়টোত থকা গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আলোচনা কৰিছিলোঁ। আমি ৰশ্মি চিত্ৰৰ সহায়ত কেনেকৈ লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে গোলাকাৰ দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি সূত্ৰৰ দ্বাৰা গাণিতিক সমস্যা সমাধান কৰি লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতি কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম। আহা তেনেহ'লে আমি পাঠটো আৰম্ভ কৰোঁ। আগৰ পাঠত আমি পাইছোঁ যে গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, অৱতল দাপোন আৰু উত্তল দাপোন। যিবোৰ দাপোনৰ ভিতৰৰ ফালে সোমোৱা অংশটোৱে প্ৰতিফলনৰ কাম কৰে তাকে অৱতল দাপোন বুলি কোৱা হয়, আৰু যিবিলাক দাপোনৰ বাহিৰৰ ফালে ওলোৱা অংশটোৱে প্ৰতিফলনৰ কাম কৰে তাক উত্তল দাপোন বুলি কোৱা হয়। গতিকে দাপোনৰ পিছফালটো আমি এনেকৈ চিন দিম বা এনেকৈ আমি দাগ কৰি দিব পাৰোঁ। যিটো বিন্দুক আমি কেন্দ্ৰ কৰি পেলাই বৃত্তৰ চাপটো আঁকিছোঁ সেই বিন্দুটোক ভাঁজকেন্দ্ৰ বুলি কোৱা হয়। চি হৈছে ভাঁজকেন্দ্ৰ আৰু প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুটোক মেৰু বুলি কোৱা হয়। মেৰু আৰু ভাঁজকেন্দ্ৰ সংযোগী ৰেখাডালক ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়, যাক ইংলিছৰ আৰ আখৰেৰে বুজোৱা হয়। ইয়াত আৰ হৈছে ভাঁজ ব্যাসাৰ্ধ, পি চি হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধৰ আধা হৈছে ফকাছ। গতিকে ইয়াত মেৰুৰ পৰা ফকাছলৈ টনা যিডাল ৰেখা আছে তাক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়, আৰু ইয়াক ইংৰাজী স্মল এফৰ দ্বাৰা বুজোৱা হয়। গতিকে পি এফ হৈছে ফকাছ দৈৰ্ঘ্য। ইয়াতো ঠিক তেনেকৈ ইয়াত অৱতল দাপোনৰ ক্ষেত্ৰত ফকাছ আৰু ভাঁজকেন্দ্ৰ দাপোনখনৰ সন্মুখত থাকে, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফকাছ আৰু ভাঁজকেন্দ্ৰ দাপোনখনৰ পিছফালে থাকে। আমি আৰু এটা কথা জানি লওঁ যে দাপোনখনৰ সন্মুখত যিটো বস্তু ৰখা হয় তাক লক্ষ্যবস্তু বুলি কোৱা হয়। তুমি যদি দাপোনৰ সন্মুখত থিয় হোৱা তুমি হ'বা লক্ষ্যবস্তু, আৰু তোমাৰ যিটো ছবি দাপোনত দেখা যাব তাক প্ৰতিবিম্ব বুলি কোৱা হয়। গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন অধ্যয়ন কৰোঁতে আমি নতুন কাৰ্তীয় চিহ্ন প্ৰথা, নিউ কাৰ্টেছিয়ান চাইন কনভেনশ্যন নামৰ এক চিহ্ন প্ৰথা মানি চলিব লাগিব। এই প্ৰথাত দাপোনৰ মেৰু পিক মূলবিন্দু হিচাপে লোৱা হয়, আৰু সকলো দূৰত্ব মুখ্য অক্ষৰ সমান্তৰালভাৱে থকা সকলো দূৰত্ব আমি এই মেৰু পিৰ পৰা জুখিব লাগিব। এই প্ৰথামতে লক্ষ্যবস্তু সদায় দাপোনখনৰ বাওঁফালে থাকিব। অৰ্থাৎ লক্ষ্যবস্তুৰ পৰা অহা পোহৰ বাওঁ দিশৰ পৰা আহি দাপোনত পৰে বুলি ধৰিব লাগিব। অৱতল দাপোনৰ ক্ষেত্ৰত বাওঁফালে এইফালে থাকিব, আৰু উত্তল দাপোনৰ ক্ষেত্ৰত বাওঁফাল এইফালে থাকিব। এই মুখ্য অক্ষত থকা সকলো দূৰত্ব মেৰুৰ পৰা জোখা হয়, আৰু মেৰুৰ সোঁফালে জোখা সকলো দূৰত্ব ধনাত্মক আৰু বাওঁফালে জোখা সকলো দূৰত্ব ঋণাত্মক। ঠিক তেনেকৈ উত্তল দাপোনৰ ক্ষেত্ৰতো সোঁফালে জোখা সকলো দূৰত্ব ধনাত্মক, বাওঁফালে জোখা সকলো দূৰত্ব ঋণাত্মক। সেই হিচাপে লক্ষ্যবস্তু যিহেতু সদায় বাওঁফালে থাকে গতিকে লক্ষ্যবস্তুৰ দূৰত্ব সদায় ঋণাত্মক হ'ব। আৰু অৱতল দাপোনৰ ক্ষেত্ৰত যিহেতু ভাঁজকেন্দ্ৰ আৰু ফকাছ বাওঁফালে থাকে গতিকে ভাঁজকেন্দ্ৰ আৰু ফকাছ দূৰত্ব ঋণাত্মক হ'ব। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত যিহেতু ভাঁজকেন্দ্ৰ আৰু ফকাছ সোঁফালে থাকে গতিকে ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধ ধনাত্মক হ'ব। আমি পালোঁ যে লক্ষ্যবস্তুটো যিহেতু দাপোনখনৰ বাওঁফালে থাকে, মেৰুৰ পৰা লক্ষ্যবস্তুলৈকে জোখা দূৰত্ব লক্ষ্যবস্তু দূৰত্ব বুলি কোৱা হয়, যাক ইউ আখৰেৰে বুজোৱা হয়, স্মল ইউ। আৰু যিহেতু বাওঁফালে থাকে গতিকে নিগেটিভ অৰ্থাৎ ঋণাত্মক। অৱতল দাপোনৰ ক্ষেত্ৰত যিহেতু ভাঁজকেন্দ্ৰ আৰু ফকাছ দাপোনখনৰ বাওঁফালে থাকে গতিকে ভাঁজ ব্যাসাৰ্ধ আৰ নিগেটিভ, ফকাছ দৈৰ্ঘ্য এফো নিগেটিভ অৰ্থাৎ ঋণাত্মক। উত্তল দাপোনৰ ক্ষেত্ৰত যিহেতু ভাঁজকেন্দ্ৰ আৰু ফকাছ দাপোনখনৰ সোঁফালে থাকে গতিকে ভাঁজ ব্যাসাৰ্ধ আৰু পজিটিভ, ফকাছ দৈৰ্ঘ্য এফো পজিটিভ অৰ্থাৎ ধনাত্মক। মেৰুৰ পৰা লক্ষ্যবস্তুৰ মাজৰ দূৰত্বক লক্ষ্যবস্তুৰ দূৰত্ব বুলি কোৱা হয়, যাক স্মল ইউ আখৰেৰে বুজোৱা হয়। যিহেতু লক্ষ্যবস্তুটো সদায়ে দাপোনখনৰ বাওঁফালে থাকে গতিকে
লক্ষ্যবস্তুৰ দূৰত্ব সদায় নিগেটিভ অৰ্থাৎ ঋণাত্মক। মেৰুৰ পৰা প্ৰতিবিম্বৰ মাজৰ যিটো দূৰত্ব তাক কোৱা হয় প্ৰতিবিম্বৰ দূৰত্ব, যাক স্মল ভি আখৰে বুজোৱা হয়। যিহেতু সৎ প্ৰতিবিম্ব দাপোনৰ বাওঁফালে গঠিত হয়, গতিকে সৎ প্ৰতিবিম্বৰ দূৰত্ব নিগেটিভ হয় অৰ্থাৎ ঋণাত্মক হয়। আনহাতে অসৎ প্ৰতিবিম্ব যিহেতু দাপোনৰ সোঁফালে গঠিত হয়, গতিকে অসৎ প্ৰতিবিম্বৰ দূৰত্ব সদায়ে পজিটিভ অৰ্থাৎ ধনাত্মক। মুখ্য অক্ষৰ লম্বভাৱে ওপৰলৈ জোখা সকলো দূৰত্ব ধনাত্মক আৰু মুখ্য অক্ষৰ লম্বভাৱে তললৈ জোখা সকলো দূৰত্ব ঋণাত্মক বুলি ধৰা হয়। গতিকে লক্ষ্যবস্তুৰ উচ্চতাক স্মল এইচেৰে বুজোৱা হয় আৰু প্ৰতিবিম্বৰ উচ্চতাক স্মল এইচ ডেছেৰে বুজোৱা হয়। লক্ষ্যবস্তুৰ উচ্চতা এইচ, প্ৰতিবিম্বৰ উচ্চতা এইচ ডেছ। লক্ষ্যবস্তুৰ দূৰত্ব ইউ, প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু ফকাছ দৈৰ্ঘ্য এফৰ মাজত সম্বন্ধ স্থাপন কৰা এটা সূত্ৰ আমি পাম। সেইটো হৈছে 1/v প্লাছ 1/u = 1/f। এইটো সূত্ৰ প্ৰয়োগ কৰি আমি লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ স্থান, আকাৰ আৰু প্ৰকৃতিও নিৰ্ণয় কৰিব পাৰোঁ, বা প্ৰতিবিম্বৰ দূৰত্বৰ পৰা আমি লক্ষ্যবস্তুৰ দূৰত্ব উলিয়াব পাৰোঁ, বা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব জনা থাকিলে ফকাছ দৈৰ্ঘ্য উলিয়াব পাৰোঁ। চ' আমি সূত্ৰটো পালোঁ 1/v প্লাছ 1/u = 1/f, য'ত v হ'ল প্ৰতিবিম্বৰ দূৰত্ব, u হ'ল লক্ষ্যবস্তুৰ দূৰত্ব আৰু f হৈছে ফকাছ দৈৰ্ঘ্য। এই সূত্ৰটো এতিয়া আমি বিবৰ্ধন অৰ্থাৎ মেগনিফিকেশ্যনৰ বিষয়ে আলোচনা কৰিম। বিবৰ্ধনে গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বটো লক্ষ্যবস্তু সাপেক্ষে কিমান গুণে ডাঙৰ বা কিমান গুণে সৰু তাক বুজায়। ইয়াক প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতৰ দ্বাৰা বুজোৱা হয়। লক্ষ্যবস্তুৰ উচ্চতা যদি h হয়, প্ৰতিবিম্বৰ উচ্চতা যদি h ডেছ হয়, তেনেহ'লে বিবৰ্ধন m হ'ব m = প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তুৰ উচ্চতা, অৰ্থাৎ m = h ডেছ বাই h। বিবৰ্ধনৰ লগত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰো সম্পৰ্ক আছে। প্ৰতিবিম্বৰ দূৰত্ব v, লক্ষ্যবস্তুৰ দূৰত্ব u। ইয়াক এনেদৰে প্ৰকাশ কৰা হয় বিবৰ্ধন m = h ডেছ বাই h = -v/u। বিবৰ্ধনৰ মান ধনাত্মক হ'লে প্ৰতিবিম্বটো অসৎ, বিবৰ্ধনৰ মান ঋণাত্মক হ'লে প্ৰতিবিম্বটো সৎ, কাৰণ সৎ প্ৰতিবিম্ব মুখ্য অক্ষৰ তললৈ লম্বভাৱে বিবৰ্ধন ঋণাত্মক, আনহাতে অসৎ প্ৰতিবিম্ব মুখ্য অক্ষৰ ওপৰলৈ লম্ব, গতিকে বিবৰ্ধন ধনাত্মক। এতিয়া আমি প্ৰশ্নাৱলীত থকা এটা সমস্যা সমাধান কৰিম। সমস্যাটো হৈছে 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ইয়াত আমাক ভাঁজ ব্যাসাৰ্ধ দিয়া আছে, দাপোনখন উত্তল, গতিকে উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ সোঁফালে থাকে, গতিকে ভাঁজ ব্যাসাৰ্ধ ধনাত্মক হ'ব। গতিকে আমাৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে r দিয়া আছে 32 চেণ্টিমিটাৰ। ফকাছ দৈৰ্ঘ্য আমি জানো, ফকাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা, গতিকে f = r/2, গতিকে 32/2 চেণ্টিমিটাৰ, গতিকে কিমান হ'ব 16 চেণ্টিমিটাৰ। গতিকে আমি পালোঁ যে দাপোনখনৰ ফকাছ দৈৰ্ঘ্য 16 চেণ্টিমিটাৰ। এতিয়া আমি প্ৰশ্নাৱলীত থকা 2 নম্বৰ সমস্যাটো সমাধান কৰিম। সমস্যাটো হ'ল অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি? মানে প্ৰতিবিম্বটোৰ দূৰত্ব উলিয়াব দিছে। আমাক ইয়াত দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু বিবৰ্ধন। যিহেতু লক্ষ্যবস্তুৰ দূৰত্ব সদায় ঋণাত্মক, গতিকে লক্ষ্যবস্তুৰ দূৰত্ব আমি -10 চেণ্টিমিটাৰ ধৰিম আৰু বিবৰ্ধন 3। এতিয়া আমি সমস্যাটো সমাধান কৰিম। আমাক দিয়া আছে লক্ষ্যবস্তুৰ দূৰত্ব 10 চেণ্টিমিটাৰ, গতিকে লক্ষ্যবস্তুৰ দূৰত্ব u = -10 চেণ্টিমিটাৰ। বিবৰ্ধন দিয়া আছে, বিবৰ্ধন m = -v/u = দিয়া আছে, যিহেতু সৎ প্ৰতিবিম্ব গঠন কৰে বুলি দিছে, গতিকে বিবৰ্ধন ঋণাত্মক -3।
ইয়াৰ পৰা আমি প্ৰতিবিম্বৰ দূৰত্ব ল'ম। therefore প্ৰতিবিম্বৰ দূৰত্ব v is equal to ইয়াৰ পৰা ওলাম আমি যদি ইয়াৰ পৰা v ৰাখি u ইফালে গ'লে মাইনাছ v is equal to -3 u গৈ ইফালে পূৰণ হ'ব। গতিকে -3 ইনটু ইউৰ মান আমি পাইছোঁ -10 সেণ্টিমিটাৰ -10 সেণ্টিমিটাৰ ইজ ইকুৱেল টু মাইনাছ মাইনাছ প্লাছ হৈ যাব 30 সেণ্টিমিটাৰ। গতিকে ভি পালোঁ আমি ভি ইজ ইকুৱেল টু -30 সেণ্টিমিটাৰ। গতিকে মাইনাছটোৱে বুজাইছে প্ৰতিবিম্বটো সৎ, যিহেতু প্ৰতিবিম্বৰ দূৰত্ব সৎ প্ৰতিবিম্বৰ দূৰত্ব সদায় ঋণাত্মক, যিহেতু বাওঁফালে থাকে প্ৰতিবিম্বটো। গতিকে আমি পালোঁ যে প্ৰতিবিম্বটো দাপোনৰ বাওঁফালে 30 সেণ্টিমিটাৰ দূৰত্বত গঠিত হ'ব। যিহেতু মাইনাছ ওলাইছে গতিকে প্ৰতিবিম্বটো বাওঁফালে গঠিত হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি গোলাকাৰ দাপোনৰ লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে প্ৰতিবিম্ব স্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰাৰ এটা সূত্ৰ পালোঁ। এই সূত্ৰটো হৈছে 1/v + 1/u = 1/f। আজিলৈ ইয়াতে আমাৰ পাঠৰ সামৰণি মাৰিলোঁ। পুনৰ লগ পাম।